দক্ষিণ কামৰূপ বিজেপিৰ চমৰীয়া মণ্ডলৰ দুদিনীয়া প্ৰশিক্ষণ শিবিৰ। ভাৰতীয় জনতা পাৰ্টিৰ দক্ষিণ কামৰূপ জিলাৰ চমৰীয়া মণ্ডলৰ দুদিনীয়া প্ৰশিক্ষণ শিবিৰ। বকো সমষ্টিৰ অন্তৰ্গত চমৰীয়া সত্ৰৰ দক্ষিণহাটী কৃষক সমিতিৰ কাৰ্যালয়ত যোৱা বুধবাৰৰ পৰা আৰম্ভ হোৱা প্ৰশিক্ষণ শিবিৰৰ কালি বৃহস্পতিবাৰে বিয়লি সামৰণি পৰে। প্ৰথম দিনা পুৱা বন্তি প্ৰজ্বলন, মাতৃবন্দনা, শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন, সম্বৰ্ধনা আৰু বৰ্গগীতৰ পিছতে প্ৰশিক্ষণ শিবিৰ উপলক্ষে আদৰণি ভাষণ আগবঢ়ায় বিজেপিৰ চমৰীয়া মণ্ডলৰ সভাপতি ৰাজেশ মজুমদাৰে। প্ৰশিক্ষণ শিবিৰটোৰ দুদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা শিক্ষাৰ্থীক উদ্দেশ্যি বৰ্তমান ভাৰতবৰ্ষৰ বৈচাৰিক মুখ্যধাৰা আৰু বিচাৰধাৰাৰ ওপৰত বিজেপিৰ SC মৰ্চাৰ ৰাজ্যিক উপসভাপতি কুশল মালাকৰ, ব্যক্তিত্বৰ বিকাশৰ ওপৰত ৰাজ্যিক বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰাতুল শৰ্মা আৰু ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ দায়িত্বৰ ওপৰত বক্তব্য ৰাখে বিজেপিৰ দক্ষিণ কামৰূপ জিলাৰ সভাপতি ধনেশ্বৰ তালুকদাৰে। দ্বিতীয় দিনা আমাৰ বিচাৰ পৰিবাৰৰ ওপৰত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সীমান্ত দাস, ভাৰতীয় জনতা পাৰ্টিৰ ইতিহাস আৰু বিকাশৰ ওপৰত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক নীলোপম দাস আৰু বিজেপিৰ সাংগঠনিক দিশ শক্তিশালীকৰণৰ ওপৰত সম্পাদক সুকুমাৰ বিশ্বাসে বক্তব্য ৰাখে। চমৰীয়া মণ্ডল বিজেপি উদ্যোগত আয়োজিত প্ৰশিক্ষণ শিবিৰটোত চমৰীয়া মণ্ডলৰ কাৰ্যনিৰ্বাহক শক্তি কেন্দ্ৰৰ আহ্বায়ক আৰু মণ্ডলৰ অন্তৰ্গত জিলাৰ বিষয়ববীয়াকে ধৰি প্ৰায় শতাধিক শিক্ষাৰ্থী উপস্থিত থাকে। উল্লেখযোগ্য, প্ৰশিক্ষণ কৰ্মশালাৰ অন্তত পৰীক্ষাৰ্থীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। চমৰীয়া মণ্ডলত 4 তাৰিখৰ পৰা আজিলৈকে যোৱা দুদিন এটা প্ৰশিক্ষণ শিবিৰ ইয়াত আয়োজন হৈছে আৰু এই প্ৰশিক্ষণ শিবিৰৰ চমৰীয়া মণ্ডলৰ আমাৰ বিভিন্ন কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰিছে আৰু ইয়াত সকলোৱে প্ৰশিক্ষণ লৈছে। এই প্ৰশিক্ষণত কিছুমান নিৰ্দিষ্ট বিষয়বস্তু আছে। এই বিষয়বস্তুৰ ওপৰত আমাৰ ৰাজ্যিকৰ কিছুমান বিষয়ববীয়া আৰু জিলা পৰ্যায়ৰ কেইজনমান বিষয়ববীয়াই আমাৰ এই প্ৰশিক্ষণ শিবিৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকি তেওঁলোকে কাৰ্যকৰ্তাসকলক প্ৰশিক্ষণ দিয়ে। আজি আৰু যোৱাকালি মোৰ দুটা বিষয় আছিলে। যোৱাকালি মোৰ বিষয় আছিলে যে আমাৰ বিচাৰ পৰিবাৰ আৰু আজি মোৰ বিষয় আছিলে আত্মনিৰ্ভৰশীল ভাৰতৰ লগত ৰাষ্ট্ৰীয় সুৰক্ষা। এই বিষয়ৰ ওপৰত আজি মই আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ লগত মই আলোচনা কৰিলোঁ আৰু মোৰ বক্তব্য আগবঢ়ালোঁ। আৰু আগন্তুক দিনত আমি এনেকুৱা ধৰণৰ প্ৰশিক্ষণ আমি আৰু আয়োজন কৰিম। বিভিন্ন মৰ্চা আছে, আমাৰ মৰ্চাসমূহতো আমি এনেকুৱা ধৰণৰ প্ৰশিক্ষণ আমি আয়োজন কৰিম। আমাৰ দলৰ কাৰ্যকৰ্তাসকলক সকলো ফালৰ পৰা আমি সবল আৰু শক্তিশালী বনাই আমাৰ আগন্তুক দিনত আমাৰ যি বিধানসভা নিৰ্বাচন আছে, এই বিধানসভা নিৰ্বাচনত আমি বকো সমষ্টিটো কেনেকৈ আমি আমাৰ নিজৰ হাতলৈ আনিব পাৰোঁ, তাৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন নিষ্ঠাৱান কাৰ্যকৰ্তাই আমি শক্তিশালী ৰূপত আমি আগন্তুক দিনত অৱতীৰ্ণ হ'ম। আৰু অন্য ৰাজনৈতিক দলবিলাকৰ ভাবে যে আজি সমগ্ৰ অসমত মণ্ডল ভিত্তিত প্ৰশিক্ষণ আৰম্ভ হৈছে আৰু এই প্ৰশিক্ষণবিলাক আগন্তুক বিধানসভা নিৰ্বাচনত আমাৰ সম্পৰ্ক নাই মানুহে ভাবে। কাৰণ অন্য ৰাজনৈতিক দলত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিটো প্ৰশিক্ষণ ব্যৱস্থা, যিটো উদ্দেশ্যক লৈ প্ৰশিক্ষণ দিয়া হয়, সেইটো অন্য ৰাজনৈতিক দলত পোৱা নাযায়। ইয়াত মূল্যবোধৰ ৰাজনীতি আমি কি ধৰণে কৰিম, আমাৰ আভ্যন্তৰীণ গণতন্ত্ৰ কেনেকৈ জীয়াই ৰাখিম, ৰাষ্ট্ৰবাদৰ নীতি, ৰাষ্ট্ৰবাদৰ প্ৰিন্সিপল কি, অখণ্ড ভাৰতক আমি কি ধৰণে ৰক্ষা কৰিম বা অখণ্ড ভাৰত নিৰ্মাণৰ যিটো যাত্ৰা, এই যাত্ৰাত আমাৰ দলৰ কাৰ্যকৰ্তাবিলাকৰ দায়িত্ব কিমান গধুৰ। বা মহাত্মা গান্ধীয়ে দেশখন স্বাধীন কৰি থৈ গ'ল, গান্ধীয়ে যিবিলাক আদৰ্শ আমাক দিছে, সেই আদৰ্শৰ দ্বাৰা আমি কিমান অনুপ্ৰাণিত হ'ব পাৰিম, এই কথাবিলাক আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সকলো কাৰ্যকৰ্তাৰ মাজত এই কথাবিলাক চৰ্চা কৰা হয়, আলোচনা কৰা হয় যে যাতে নিজকে একোজন ভাল আদৰ্শৱান নাগৰিক হিচাপে গঢ় দিব পাৰে। ভাৰতীয় জনতা পাৰ্টী যি ত্যাগৰ মনোভাৱেৰে দেশ শাসনৰ নামত নিমজ্জিত হৈ আছে, এটা ৰাষ্ট্ৰবাদ নিৰ্মাণৰ কাৰণে বা এখন ৰাষ্ট্ৰ অখণ্ড ভাৰত নিৰ্মাণৰ কাৰণে যিটো আমাৰ যাত্ৰা, এই যাত্ৰাত যাতে প্ৰকৃতাৰ্থত সঁচা নাগৰিক, সঁচা যাতে কৰ্মী হ'ব পাৰে, তাৰ প্ৰস্তুতিৰ কাৰণেহে আচলতে এই প্ৰশিক্ষণবিলাক হয়। এই প্ৰায় আমাৰ 400টা মণ্ডল আছে আৰু সমগ্ৰ মণ্ডলতে আমাৰ মণ্ডলৰ কাৰ্যকৰ্তাসকলক দুদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে আৰু সেই সূত্ৰে আজি মই চমৰীয়া মণ্ডলৰ আহি উপস্থিত হৈছোঁ আৰু মোৰ ওপৰত যি বিষয়বস্তু ন্যস্ত কৰি 45 মিনিট সময় নিৰ্ধাৰিত কৰি পেলাই মোক দিয়া হৈছিল, এই বিষয়ে মই আজি প্ৰশিক্ষণ অংশগ্ৰহণ কৰা পৰীক্ষাৰ্থীসকলক প্ৰদান কৰিলোঁ।
আৰু ইয়াত উপস্থিত থাকি ভাল লাগিছে আৰু দলীয় কাৰ্যকৰ্তাসকলৰ আগন্তুক যি প্ৰয়োজন সমাজৰ প্ৰতি কাম কৰাৰ যি প্ৰয়োজনীয়তা এই সেৱাই সংগঠন ভাৱধাৰাৰে আমি তেওঁলোকৰ আগত এই বক্তব্যখিনি ৰাখিছোঁ যে ভাৰতীয় জনতা পাৰ্টি দলে কেৱল ৰাজনৈতিক গাদী লাভালাভৰ কাৰণেই ৰাজনীতি কৰা নাই সমাজৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে দেশৰ উন্নয়নৰ কাৰণে অসমখনক এক নতুন দিগন্তলৈ আগুৱাই নিয়াৰ চিন্তা ভাৱনাৰে সমাজৰ পূৰ্ণাংগ উন্নয়ন বিভিন্ন জনকল্যাণমূলক আঁচনিৰ যোগেদি পূৰ্ণাংগ পৰিকল্পনাৰ মাজেদি সমাজখনক আগুৱাই নিয়াৰ চিন্তাৰে ভাৰতীয় জনতা পাৰ্টি দলে সেৱাই সংগঠন মনোভাৱেৰে আজি এই কাৰ্যসূচী গ্ৰহণ কৰিছে 2 নং মাকালিৰ পৰা শ্ৰীবাক্ৰৰ ৰিপৰ্ট জনতা আছাম নিউজ 24/7 আজিয়েই আহক আপোনালোকে গ্লোবেল ফাৰ্নিচাৰলৈ আৰু ক্ৰয় কৰক আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী আপোনালোকৰ বাবে অতি কম মূল্যত গ্লোবেল ফাৰ্নিচাৰে লৈ আহিছে আপোনালোকৰ আকৰ্ষণীয় উপহাৰ আজিয়েই ক্ৰয় কৰক আপুনি আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী আমাৰ স্থান হ'ল গোবৰ্ধন কামৰূপ অসম পিন 781141 আপোনাৰ প্ৰয়োজনীয় বস্তুৰ বাবে জানিবলৈ আমালৈ কল কৰক 9864472253 গ্লোবেল ফাৰ্নিচাৰ উন্নত মানদণ্ডৰ আৰু আপোনাৰ ব্যৱহৃত আচবাবৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান